মোৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ৰাক্ষসমাৰীত ভোগালী বিহুৰ উপলক্ষে মেলা এখন পাতিছে আৰু এই মেলাত বহুত ধৰণৰ বস্তু আহিছে বুলি কৈছিলোঁ, দেখুওৱা হোৱা নাছিলে। এইটো চাওক, কাপোৰ, মেখেলা চাদৰ আৰু পিয়'ৰ কটনৰ কাপোৰ যিবিলাক আছে গোটেইখিনিয়ে ইয়াত আনিছিলে। আৰু পিয়'ৰ এৰী কাপোৰবিলাক আগতে বহুত দাম আছিলে, 2000 পিছত 1900 এনেকৈ বুলি কৈছিলে। আৰু এই কাপোৰখন ছাৰক ভাল লাগিছে বোলে। আৰু এই মেমজনী হৈছে আমাৰ দীপ্তি বাইদেউ আৰু ছাৰজন হৈছে নিৰ্মল ছাৰ। আৰু তেওঁলোকে এই দুটা কাপোৰৰ ভিতৰত চুজ কৰি আছিলে যে কোনটো ভাল হ'ব, আৰু ছাৰক বোলে এই ৰঙাটো ভাল লাগিছে, সেইকাৰণে ৰঙাটো চাই আছিলে। 240 নে কিমান বুলি কৈছিলে, পাহৰিলোঁ। আৰু ইয়াত কলা ভঙা খেলো পাতিছিল।